Hi friends, মই ৰাতুল আপোনালোকক ক্ৰিকটক এছামলৈ স্বাগত জনাইছো। আপোনালোকক ক্ৰিকেট জগতৰ প্ৰতিটো সৰু ডাঙৰ খবৰ আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে এই চেনেলটি আৰম্ভ কৰিছো আৰু ক্ৰিকটক এছামৰ জৰিয়তে প্ৰতিটো দিনে নতুন নতুন একোটা ক্ৰিকেট জগতৰ ওপৰত নতুন নতুন ভিডিঅ' বনাই আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিবৰ বাবে মই এই চেনেলটো খুলিছো। আশা কৰো নিশ্চয় আপোনালোকে ভাল পাব আৰু এই চেনেলটো আকোৱালি ল'ব। আমাৰ এই চেনেলটোৰ ভিডিঅ' কণ্টেণ্টবোৰ এনেকুৱা ধৰণৰ হ'ব। প্ৰথমতে অসমৰ ক্ৰিকেট জগতৰ অসমৰ টিমে কেইটাকৈ ৰঞ্জি ট্ৰফি আনিলে আৰু ৰঞ্জি ট্ৰফি খেলিবলৈ হলে কি কৰিব লাগিব তাৰ ওপৰত আলোচনা কৰিম। দ্বিতীয়তে সকলো দেশৰ প্ৰিমিয়াৰ লীগবোৰ যেনে ইণ্ডিয়াৰ IPL, অষ্ট্ৰেলিয়াৰ BBL আৰু ৱেষ্ট ইণ্ডিজৰ CPL এই সকলোবোৰ লীগৰ খবৰ, হাইলাইটছ আৰু গেম প্লেনিংবোৰ আপোনালোকক দিবৰ বাবে চেষ্টা কৰিম। তৃতীয়তে বেলেগ দেশৰ বেলেগ ৰাজ্যৰ যিবোৰ ক্ৰিকেট মেচ চলি আছে প্লাছ অন্য ধৰণৰ যিবোৰ ক্ৰিকেট নিউজ আছে সেই নিউজবোৰ আপোনালোকক কম সময়ত আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম। চতুৰ্থতে আপোনালোকক ইনস্পায়াৰ কৰিবৰ কাৰণে প্ৰত্যেকজন ক্ৰিকেটাৰৰ ষ্ট্ৰাগল কেনেকৈ কৰিছিল আৰু সেই ষ্ট্ৰাগলবোৰৰ কথা আমি আপোনালোকৰ ওচৰত দাঙি ধৰিম আৰু আপোনালোকক নিশ্চয় সেই ষ্ট্ৰাগলবোৰে আপোনালোকক ইনস্পায়াৰ কৰিব কেনেকৈ খেলিব লাগে, কেনেকৈ নিজক ক্ৰিকেট জগতত সোমাই আনিব লাগে। পঞ্চমতে ৰিসেন্টলি হৈ যোৱা ক্ৰিকেট মেচবোৰৰ হাইলাইট আৰু আপোনালোকৰ ৰিকুৱেষ্ট অনুযায়ী হাইলাইটছবোৰ দেখাবলৈ আমি চেষ্টা কৰিম। যদিও হাইলাইটছবোৰ ডাইৰেক্ট আমি আপোনালোকক দেখাব নোৱাৰিম কাৰণ কিয়নো কপিৰাইটছৰ কাৰণে আপোনালোকক হয়তো কোনোবা লেপটপৰ পৰাই হওক বা ভাল টিভিৰ পৰাই হওক নতুবা স্ক্ৰীন ৰেকৰ্ড কৰি হ'লেও আপোনালোকক দেখুওৱা যাব। চ' অসমৰ ক্ৰিকেট জগতৰ কথা, প্ৰিমিয়াৰ লীগৰ কথা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট জগতৰ নিউজৰ কথা, ক্ৰিকেটাৰবোৰৰ বায়োগ্ৰাফি এই সকলোবোৰ একেটা চেনেলতে আপোনালোকে পাম বুলি হয়তো ভবা নাছিল। সেইবাবে আপোনালোকৰ ওচৰত এই চেনেলটো মই গঠন কৰিছো আৰু যাতে আপোনালোকে সকলো কথা এটা চেনেলৰ জৰিয়তে আপোনালোকে চাব পাৰে আৰু অনুভৱ কৰিব পাৰে যে অসমৰ বা অসমৰ বাহিৰৰ ক্ৰিকেট জগতৰ কথা এটা চেনেলত পোৱাৰ যিটো এটা হেঁপাহ সেই কথাটো আপোনালোকক পূৰণ কৰিব পাৰো। সেইবাবে আমি এই চেনেলটো খুলিছো। বাৰু আজি বিশেষ একো নকওঁ, যিহেতুকে ইন্ট্ৰডাকশ্যন দিবলৈ মই এই ভিডিঅ'টো বনাইছিলো আৰু নিশ্চয় আপোনালোকে ভাল পালে ভিডিঅ'টো চাই আৰু নিশ্চয় প্ৰথম মইটো হয়তো কোৱাত অলপমান ডিফিকাল্ট হ'ব পাৰে। নিশ্চয় আগলৈ মই ভালকৈ ক'ব পাৰিম আৰু ভালকৈ আপোনালোকৰ ওচৰত চব বস্তু কণ্টেণ্টবোৰ দাঙি ধৰিব পাৰিম। যিহেতু আপুনি আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে সেয়ে আপুনি ক্ৰিকেট প্ৰেমী হয় আৰু নিশ্চয় এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰি প্লিজ সাবস্ক্ৰাইব কৰিব, লাইক কৰিব। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইস ডে।